Let's go. হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে নহয়, মই আজি ওলালোঁ মোনা চোনা লৈ পিনি একেবাৰে বজাৰলৈ বুলি। যিহেতু আজি সাপ্তাহিক বজাৰ আছে, সেইটো কাৰণে মই ওলাইছোঁ দাদাৰ সৈতে বজাৰ কৰি আনো বুলি। কেইটামান পাচলি আনিব লগা আছে, যিহেতু এইবাৰ ঘৰত পাচলি কৰা নহ'লেই, সেইটো কাৰণে পাচলি আনিবলৈ বুলি ওলালোঁ। আৰু মই বজাৰত সোমাই পিছে ভিডিঅ' কৰিছিলোঁ, কিন্তু মোৰ ভিডিঅ' ক্লিপকেইটা মই এতিয়া বিচাৰি পোৱা নাই। ডিলিটেই হৈ গ'ল নে কি হ'ল নাজানো। মানে মই ডিলিট কৰাও নাই, কিন্তু ডিলিট হৈ গ'ল চাগে, মই কাৰণ বিচাৰি পোৱা নাই। আৰু এয়া আহি পিনি মই ঘৰত মানে ভিডিঅ' কৰি আছোঁহি। আৰু ভিডিঅ' মানে কি আৰু মই মানে এতিয়া জলকীয়া কাটি আছিলোঁ। আজি মই ঢেৰ জলকীয়া খাম। নহয় মানে মই জলকীয়া নাখাওঁ, জলকীয়াখিনি মানে আচাৰ বনাম। যিহেতু গছত লাগি পিনি বেয়া হৈ গৈছেগৈ, সেইটো কাৰণে জলকীয়াখিনি মই কাটি ল'লোঁ আচাৰ বনাম বুলি। আচাৰনো কি আৰু তেনেকৈ নহয়, জাষ্ট অলপ নিমখ লগালোঁ, তাতে তেলটো গৰম কৰি পিনি ঢালি দিছোঁ। আৰু সেইখিনিকে মানে ইমানেই বেছি জ্বলা হৈছে নহয়, কি ক'ম আৰু। তেলটো খালেই হৈ যায়, জলকীয়া নহ'লেও হয়। আৰু এয়া বজাৰৰ পৰা অনা চিংৰা মই খাই আছোঁ। তাৰপিছতে আৰু খাই বৈ একেবাৰে আবেলি সময়ত মই বহি আছোঁ আগফালে। আৰু এইকেইটা কাষতে দেখিছে নহয়, এইকেইটা কি জানেনে বাৰু? আপোনালোকে যদি জানে তেতিয়াহ'লে কমেণ্টত জনাবচোন দেই। মই এতিয়াই নকওঁ, যদি নাজানে তেতিয়া ক'ম বাৰু। আৰু এইখন হৈছে আমাৰ আগফালখন। বাৰু আজিলৈ আহিছোঁ, বাই বাই।